আও নি দেহ কত নাপায় আই এই অৱস্থা সেইকাৰণে মই এৰাতে চিন মন বানিছো বাপৰে বাপ পাছি তই কেতিয়া আহিলি মই কৈছো অ আচ্ছা নগেনক ফোন কৰিছো ৰ'ব মানে কি হৈছে ডিমে একজন নিচি দিয়ে থাল মাৰা নে পইচা ধান মাৰা নাই নেকি নাই হেৰি কথা এটা আছিল দিওঁ কোৱা দিওঁ নোকোৱাকে মানে অসমত অসমত কি হ'ল নিউজ এটা দিছে আজি অসমত নিউজ দিছি না হেৰি টিভিত দিছি অসমত টিভিত দিয়া অ বা সেইবিলাক নিউজ এটা দিছে দাড়ি থকা যোৱা লাগে এটা মানে দুখীয়া মানুহক ঘৰত তাৰ মানে তাৰ দাড়ি থকা যোৱা লাগে আপি এটা আছে চগু আপি বহুত চগু আপি তিনডাল আছে তিনডাল ওলছি মোৰ তলেদি চলবো মুকল পথাৰখন লৈ পেলাই তই কেনেকা যাবি কি কৰো দে তই চাগে যা তোৰ আছে অলপমান মোক লগা হোৱা নাই না মোক লাগে কিবা কৰি মেনেজ কৰি দি তই তোক মানে পাৰি না চাওঁ ৰ চাওঁ দা পথাৰখন লৈ পেলাই জন্ম লৈছে সি হেৰি এটা কাম কৰ হৌ কানি কানি কি কানি কানি মুখত মাৰ লৈ যাম তোৰ কানি অঁ মেৰি যাম মেৰে যাম কথা কেনেকুৱা কম মই তই কথা ক'ব নালাগে মই ক'ম তই কবি মই ক'ম তই মোৰ ফাটাৰ হবি তাহালে কৈ থাকিবি আৰু কি কবি জানা হা মোৰ মুখখনৰ মস্ত বাছ মই ক'ম তই ক'ব নালাগে তোৰ মুখখন মস্ত বাছ বুলি ক'ম অ ডাক্তাৰে আজি 30 বছৰ খুলিবই দিয়া নাই দিয়া নাই মানুহ তাৰমানে তোৰ মুখৰ বাছ মৰি যায় সেইকাৰণে খুলিব দিয়া নাই তো সেনেকে মই ক'ম ঠিক আছে আশীৰ্বাদ এটা দিদাই নহয় চৰি আশীৰ্বাদ এটা লওঁ তই মোৰ দেউতা আজি পাই দেউতা অভ্যাসটো কৰিলো অলপমান তাৰ তুমি যে কালি নগৰত তিৰিটোক যে পিছফাল হাতখানি 10 টকা দিছিলি মাইক কৰি মেছি দাদা ঐ খপা ধৰাছে কোনি কি আছে না চিনেমা গেছো কি খবৰ ধৰা বুলি কৈছি খবৰ নহয় আপোনাৰ যোৱাই যোৱাই কেইদিনৰ পৰা মোক যোৱা লাগাই মই বিয়াই দিয়া নাই মোৰ আপি মানুহ নাকছো ক'বা দি মোক দেখো কৈছিলি তাতে নিউজত মনত পৰিছে তাৰমানে বহুত দিন হ'ল না এই যাব বেৰিবি না ব'লা খবৰ ধৰা চাবা এংকে যাই চাও মই এংকে যাও তেও তই বসি প্ৰথমে অলপ পিছো এটা আকৌ গণ্ডগোল নকৰিবি দেই গণ্ডগোল মই কেনে কৰি পাইছো পিছে পৰিচয় দুটা দিয়াচোন My name is Sorala Devi. My name is Farooq. Your name is Rizul. ৰিজুল আৰু ফাৰু আপুনি যে কৈছিল দাড়ি থকা যোৱা লাগে দাড়ি থকা যোৱা লাগে মই দাড়ি থকা যোৱাই দাড়ি আছে কথা নাই মোক কিন্তু দাড়ি থকা যোৱাই লাগে দাড়ি থকা আপোনাৰতো বেছি নাই একে লাগে আপোনাৰ বহুত আছে সেই বেছি গৰমটো হৈছে আপুনি মাস্ক কিয় মাৰি আহিছে মাক কওকচোন মুখখন বন্ধ ৰাখ বাছে মানে এওঁৰ মানে এটা বস্তু আছে মানে সৰুৰ পৰা এইটো জন্ম হোৱাৰ পৰা দুখ লাগে কেতিয়াবা নাকানবি এংকে ভাই তাৰপিছত কি বাকী কো যদি মই ক'ব লাগে তো মোৰ জেগাত মই তোৰ জেগাত যাওঁ পাইছোঁ মই কৈছোঁ অলপ কি হ'ব লাগে সেইকাৰণে মেট্ৰিকৰ 7 বাৰ ফেল কৰিছ তই হেই কি কৰছো দাদা নাই মানে কি সেই মোৰ মুহুৰ পৰা বাছলৈ 24 ঘণ্টা বাছলৈ ডাক্তৰে কৈছে তই মাত থাকবি নহ'লে চব চৰি মই কি কৈছিলো ধৰিলো মোৰ মুহুৰ বাছ একদম গেন্ধালা বাছ ডাক্তৰে কৈছি গোবৰ বাছ একদম অলে বহুত কিতাপ আছে ডাক্তৰে কৈছি তই মাকচান 24 বছৰ নুখুলবি যদি কৈছি কি বিয়া যদি পাতা খুলবা পাৰবি খান খুলবা পাৰবি খুলবা নৰাই মানে বিয়া পাতাৰ পিছত যেতিয়া বিয়াখন হৈ যাব তেতিয়াই খুলবা পাৰবি মানে ডাক্তৰে কোনো ঔষধ দিয়া নাই ঔষধ নাই মানে এখানে ঔষধ মোৰ তাতে এটা ঔষধ এটা আছে মানে মই দিব পাৰো নাই দাদা তাৰমানে ইয়াৰ এই মুখখনত গেন্ধালা মুখখনত বহুত টকা হাৰিছি কিন্তু আজিক গেলি ভাল কৰিব নোলাক যি গুৰ দৰে বাছে হৈ থাকিল
কিন্তু আটাই হেৰি আছে ডাক্তাৰে কৈছি ন বোলে এক বিয়া পাতলি ইয়াৰ ভাল হৈ যাব ভাল বু বাছ নহয় যাব সাদা বা তামোল চামোল খালি বাছ মৰে তো আমিও খালি আমাৰো এইটো বেলেগ বাছ কৰোণা ভাইৰাছত কৰি বেলেগ এইটো ইয়ে মই সাধা নাহা বুলি ভাবছি নেকি আপুনি নাহে চাদা এনেকে মাৰে তাৰমানে এনেকে মাৰবে নালাগে সেই কৈছি পিছে কি কাম কৰা বহুত কাম কৰোঁ এই অসমত এনেকুৱা এটা কাম নাই যোনটো কাম মই কৰা নাই হা নগেন নগেনহঁতৰ ঘৰৰ হাগিৰে কেনেকৈ নোৱাৰছি মই নকৈছোঁ হা যেতিয়া আৰু এইবাৰ যিদিনহঁতৰ বাৰ বিছ ফুলৰ সদায় সাহায্য দিব পাৰে মই সেইকেইটা দিমে মই নাও মই মানে বহুত কাম কৰোঁ মানে কি হা কোনো কথা নাই কিন্তু মোক দাড়ি থকা যোৱাই লাগে আছে বুলি কৈছোঁ আছে আছে হ'ল কি যাদু কেনেকৈ পাতিছে থাক দে থাক পিছে চাহ লিবা নাছিল চাহ খাবা হাম হাম এই গৰমত কেনেকৈ চাহ খাবা গৰম আমাৰ ফালে ঘুম নাই মই ঠাণ্ডা অনুভৱ কৰি আছোঁ মই একবাৰ পিছে বাপা তোমাৰ মুখখন একবাৰ খুলি ভাল আছিল তোমাৰ মুখখন চাবৰ ইচ্ছা যাই আছিল মোৰ নাংগে কিয় নাংগে চালি ডাক্তৰে মানা কৰিছে আৰু বাছ বেছি বাঢ়ি যাব বোলে বাছ বেছি পাৰি যাব না নাই মই বাছ সহ্য কৰিব পাৰোঁ মই নৰব আপুনি মোৰ গুৰু কিছিলে বাছ সহ্য কৰিব পাৰোঁ মই লেট্ৰিন আমাৰ ঘৰৰ লেট্ৰিন মই চাফা কৰোঁ লেট্ৰিনো চাফা কৰে তাকাতো আপি দিবা কেনে ভু বিয়া কৈছ গো গো Go. মানে আই এম গো বেছি দেৰি কৰিব নোৱাৰা এবাগে ৰাতি আছে গাড়ী আনা না ভাড়া গাড়ী আনছো আৰু নগেনৰ চেকাত বোলে পামো নাই এই বৰখালৰ চকত বোলে পাম দিব লাগিব সোনকালে যাব লাগিব আৰু যাব লাগিব এই মুখখন চাবৰ ইচ্ছা যাই আছে মুখখন হে নাংগে নে নাংগে দেখছিলো মুখখান এই 70 বজাত মোৰ ফটো মাৰাই আছে আপুনি চাব পাৰিব আপুনি কিবা এম ডি চামলে নেকি এই ইলেকশ্যন হেলছো ইলেকশ্যন হালছে কিন্তু হাসি হাসু ফটোখন আছে এইটো অলমি কেনে ফুটো আছে মাজেদি এনে আপিটোক মোৰো চাব মন গৈছে চামন নিছি আপিটো থাকাটোতো আছিলে আপোনালোকে খবৰ চবৰ পলে গেল এই নহয় থাকাটো আছিল অ আপিটো তোমদের আহাৰ আগে আগে মিমিয়াক্সের টাকায় গুছি গেল এই চাও মিনক্সে যাবা দিছি খবর দিয়ে লাগছি বা মোক এটা কমেন্ট বা মেছেজ দিবে লাগছি মই তো এটা ফোন নম্বৰ চম্বৰ গোটাই দিছো নহয় নাই আমি হঠাৎ হৈ গেল না ইয়াৰ দাড়ি চাড়ি আছে তো মই ভাবিলো মোৰ দাড়ি নাই না সেইকাৰণে কি বু হা আসো অলপমান বহা কথা কথা পাতো না কথাটো পাৰি কেনে কৰে পাৰে নেকি ৰাতি অলপমান পথাৰ মাংস খাইছো পেটটো গৰু মাছ কথা গুৰু হাৱা দিব খাই পেলাই আপোনাৰ নিশ্চয় হাগা লাগছি তুমি ৰাইজত ধৰিছ ইউ গো তোমাৰ এটা বস্তু কৰা মই অলপমান অফিচৰ পৰা আহো আচ্ছা লেট্ৰিন লেট্ৰিন তুমি মোৰ ল'ৰাটোৰ লগত কথা পাতা মই তাক পঠাই দিয়ক যে তোমাৰ লগত ডিষ্টাৰ্ব নাপাওঁ ইয়েস যাক ই বেছিকে হাগা ভাই পাচি তোৰ ভালে হৈছে ৰে হাম মাৰি দিছা আপাটো বলাই হবো আসি কেন পছন্দ না হাই ভিন্দো সৈছে তই মোক মাতছা বাবু আপোনাকে মাতছো কেন কৰো ধনে বলে আমাৰ বাইদেউটো ইয়েস আজি কুৰ্মা খাবা গৈছে মামা চাই কছি বাপেৰে মোক কছি আৰু হেৰি আপুনি কৈছি না কি প্ৰেম ओ प्रेम प्रेम। घुमा फिरा के बात करता है বেলেগ বাকি আপুনি মাৰে না দংকল ओ राइट राइट বঢ়িয়া বাবু বঢ়িয়া ভাল লাগছে কি কি কৈ দেখো হবে দে ফুল হালে রে তো দরেছি বাবু পিছে আমাৰ আব্বাই আহ দাড়ি থকা বিচৰে আহ দাড়ি থকা বিচৰে তাৰমানে দাড়ি থকা যোৱা আলি ফিৰে ফিৰে দে আহ দাড়ি থকা নোহোৱা বিচৰে এনে মানুহ নিজলা ফুটে দাড়ি থকা যোৱা তাৰমানে আমাৰ আব্বাৰ দাড়ি গিডাল দি আছে আহ দাড়ি গিডাল সেইগিডাল আছলি দাড়ি নহয় পিছে বাবু তোর লগত আপুনি অৰিজিনেল গামছা আপোনাৰো দাড়ি নামাকে এপেন্দে গম পাইছো দেখা দি আছে বাবু এটা কাম কৰা তোমাক জানি মই ললিপপ খাব 10 টকা দিম পিছে এটা কথা কচোন তই আপা না আপি মই 50 বাবা তোমাক কথা এটা সুধো তুমি যে এংকে এংকে আছা এ তলে যে পাতা গেছি নাই যাওয়া আপনার দিবার মন যায় না কি 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 মেসেজ ও মেছেজ দেও মই বহুতোকে দেও
কেনেকৈ কথা কই মই আজি কৈছো নহয় মই আজিলৈ কৰা কৈছো কি কি প্ৰেম ও প্ৰেম কথা আছে দেখোন কথা আছে মানুহটো বেলেগ এই আমাৰ আনতে গাড়ী নাই বাপেৰেক নপি মজি দাড়ি নাই নক হা? নক বাৰী আহি কেনে ঘৰখন চতত সাৰবো বাপেৰ যদি গম পাব দাড়ি নাই পিঠি ফালি মাৰবো এই চিহৰা পাছে খাওঁ নেকি বাপেৰ নামতে আমি যাওঁ নেকি নালকে আমাৰ পৰা নাই এতিয়া তো যাম মই লেট্ৰিনৰ পেলে তোমাৰ থৈ দিব পাৰি এই বৈ বঢ়িয়া বাৰীক ইটি দি লৈ যাওঁ হা ইটি দি লৈ যা বাৰীক মই ফোন কৰি কওঁ নেকি কি তাতে তাতে 70 থাকবে দি তাৰ পৰা লৈ যাম এইটো আপোনালোকৰ না মোৰ দাদা অ লগটো শুনিয়াচোন লগটো খুলি পেলাই গুচি যাইছে যা এই আপিৰ ফটো ৰ হিষ্ট্ৰী চেক নকৰবি নেকি নবু হিষ্ট্ৰী চেক নকৰবি লো ভাংবু নহো কোনফালে দে বেলেগ ন বাইদেউ এইটো মই তাৰমানে এটা বেলেগ মোবাইল দি ফোন কৰিছোঁ কেনে কৰে তুমি তাৰমানে আমাৰ তাত এটা যিটো চলিছে কিবা বোলে কো আৰু তাৰমানে হেলিকপ্টাৰ তিনিখন আছে বোলে আৰু বোলে চাৰিটা কোম্পানীৰ মালিক সত্তকিলিয়ে বিয়া সত্তকিলিয়ে বিয়া মই আপিটোৰ ফটোটো মই হোৱাটছআপত দি আছোঁ আপোনালোকে যাওঁতে মই দি আপোনাৰ মোবাইলত তেতিয়া ফটোত চাই পেলাই মোবাইলটোৰ পৰা চাই পেলাই লৈ যাব মই বাইটিক নহয় হেল্ল' এতিয়া ৰাখছি দে তই আমাক কবি কি যি মই মামাটো নাথাকিম বুলি কবি আৰু এটা নাও বুলি কবি দে আমি যাওঁ নেকি যাওঁ আমি যাওঁ তাতে মাজে মাজে কৰি দিম কি মেছেজটো বাৰী বঢ়িয়া তোক মোৰ দিবা মন যায় কেতিয়াবাই কি পইচা কিন্তু নেদাওঁ বল যাব আছে নাপাৰো চাবা লাগিল বাবু ও চলি তো কক গেল মই চলি গেল দে কক গেল যাওঁ তই নিশ্চয় কিবা খেলি মেলি কৰিছে সেইকাৰণে গেছি মই খেলি মেলি কৰা নামত কি বেছি গৈছে জানা কি কৈছি মই পুঠিলে নিজাল তোকো লাগছি মোৰ ভাল হয় নেকি তোৰ তাৰমানে এই লিলিমাই কৰা চৰাটো নেগলাকে তাৰমানে সেইকাৰণে গেছি আমাৰ বাইদেউৰ সোনকালতে বিয়া নহ'লে পালি মই ঘৰত কয়ে লেঙি যাক মোকো লাগছি হাতক ভাল ডাইলগ নাথাকে লিঙিৰ জাল নোৱাৰ তাকো লাগছি ভাল গাছত লাগে তেতলি তচলি টেকে হেদলি কাৰণ বাইদেউ চিনি পোৱা দেউতা মই হেদা নাই নহয় সিহঁতে কিবা কৈ নিজে হেৰি কৰিছে তই কি বেয়া এটা তই কৈছে সেইকাৰণে যাব লগা হৈছে আৰু আপোনাৰ এটা চশমা যোৰ আছে মই পিন্ধো সেইটো মোৰ চশমা কি হ'ব তে এই এতিয়া চলযোৰ আছিল দেখোন দাড়ি থকাযোৰ ৰঙা জোৰ ৰ'ব পাৰে ৰঙা চুলযোৰ ৰ'ব পাৰে আকৌ নাদে মই পিন্ধো মোৰ চুলটো বহুত ভাল লাগছিল ইমান এই বাবু হোৱাইট তোক কেনে লগা হৈছে জানা না এই ইকে ভাতত যিমান চলিকে থাকে যি সেনাই লগা আছে তোক নিজে কথা কম ভাল দাড়ি থকা যোৱা লাগে বুলি সেইকাৰণে নিজে একডাল বনাই আনিছি লাজ নাপা লাজ নাপাই একেইডাল যে গছি মই মহেন্দ্ৰ ৰাপিটোক আনিম আনবি যাবি তোৰ বিয়া পাতিব বয়স হৈছে আকৌ না থানাত গেলি দুই ধুনীয়া কৰি দালি ভাতে বিনামূলীয়া খাব পাম বাইপেৰি তোক খুৱাই থকা নাই তেতিয়া গালি পাৰি মাৰ খাই কাম কৰি খাই আছোঁ মেট্ৰিক 3 বিয়াৰ মান ফেল কৰিছে গালি নাখাইতে কি চুমা খাম নেকি গালত সেইটো বেলেগ তোৰ বিয়া পাতি আৰু গোটাই মেলি 10 বছৰ তাৰপিছত তোক মই বিয়া পাতি দিম নিজৰতো কাম বন নাই এতিয়া মই চাওঁ দে বাই তো নমস্কাৰ গাইজ হাই গাইছ তো আজি ভিডিঅ' এটা বনলোঁ মানে একেদিন আমি গেপ লগে লগে ভিডিঅ' কৰিব লগা হৈছে কাৰণ চবেই কামৰ ব্যস্তত আছে বহুত ব্যস্ততা তো মই কেতিয়াবা কামত যাওঁ কেতিয়াবা ঘৰত থাকোঁ আৰু কেতিয়াবা ভিডিঅ' কৰিম বুলিও কৰা নাযায় কাৰণ চলি নিমিলে সেনেকৈ এটা তো কেতিয়াবা মিলি যায় আৰু হঠাৎ তো আপোনালোকক এটা অনুৰোধ কৰিছোঁ চ' ভিডিঅ'বিলাক ভালকৈ চাব আৰু চাই কিনে লাইক কমেণ্ট ছাবস্ক্ৰাইব এইবিলাক কৰিব তো আপোনালোকে যদি আমাক তিনিকৈ লগ পাব বিচাৰে তেতিয়াহ'লে আমাক ইনষ্টাগ্ৰামত ফ'ল' পঠাব পাৰে আমাৰ ইনষ্টাগ্ৰামৰ লিংকটো ডিছক্ৰিপশ্যনত দিম আৰু আমাৰ প্ৰথম ভিডিঅ' ইণ্ট্ৰত আমি আমাৰ ইনষ্টাগ্ৰামৰ নামটো আমি দেখাই দিম চ' ফ'ল' পঠাই আমাৰ লগত থাকিলে হ'ল না কি কওঁ ঠিকে আছে না যদি ভিডিঅ'টো চাই ভাল লাগে কওক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব কমেণ্ট কমেণ্ট কৰিব কমেণ্ট মন নাজানো দেই তহঁতে জানা যা বাই বাই জয় আহোম